নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আহকচোন আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাবলৈ লৈছোঁ কেনেকৈ আপোনালোকে ল'ব পাৰে কলপাতত দিয়া মোৱা মাছৰ জুতি। আহকচোন তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিবলৈ পাইছে মই এপোৱা মোৱা মাছ লৈছোঁ আৰু মোৱা মাছখিনি ভালকৈ ধুই চাফা কৰি লৈছোঁ। লগত দুটা পিঁয়াজ, এটা নহৰু আৰু কেইটামান জলকীয়া লৈছোঁ। আপোনালোকে লগত ধনিয়া পাতো দিব পাৰে। যিহেতু এতিয়া মোৰ লগত ধনিয়া পাত নাই সেয়েহে মই দিয়া নাই। মোৱা মাছখিনি আনোতে দেখিলোঁ ইমান ধুনীয়া লাগিল দেখিবলৈ। ভাজি খাই ইমান ভাল নাপাওঁ, সেয়েহে মই পাতত দিব ওলাইছোঁ আৰু আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ। পিঁয়াজ দুটা এতিয়া মই কাটি ল'লোঁ, জলকীয়া ফালি লৈছোঁ আৰু নহৰু কেইটুকুৰাও মিহি মিহিকৈ কাটি লৈছোঁ। আহকচোন এতিয়া কলপাতৰ যোগাৰটো কৰি লওঁ। কলপাত কেইখন মই কাটি লৈছোঁ, দেখিব পাইছে দীঘলীয়াকৈ। আৰু এতিয়া মই অলপ গৰম কৰি ল'ম গেছতে। যিহেতু জুইত ধৰিবলৈ একো সুবিধা নথকাৰ কাৰণে গেছতে মই কলপাতত দিম মোৱা মাছখিনি, সেয়েহে গেছতে দেখুৱাব লৈছোঁ আপোনালোকক কেনেকৈ কলপাতকেইখন মই অলপ লেৰেলাই লৈছোঁ। যিহেতু পাতকেইখন গৰম কৰি দিলে অলপ লেৰেলিলে পাতবোৰ নাফাটে। আমি যিহেতু মাছখিনি কলপাতকেইখনত মেৰিয়াব লাগিব, সেয়েহে পাতকেইখন অলপ গৰমকৈ এনেকৈ সেকি লৈছোঁ, আপোনালোকে দেখিবলৈ পাইছে। আৰু আপোনালোকেও যদি কেতিয়াবা এনেকৈ বনায় আপোনালোকে সেকি ল'ব, তেতিয়া পাতকেইখন ফাটি নাযায়। আৰু কলপাতকেইখন কাটোতে যিডাল ঠাৰি থাকিলে সেই ঠাৰিডালৰ পৰা আমি কলপাতকেইখন মেৰিয়াবলৈ ৰছী ব্যৱহাৰ কৰিবৰ কাৰণে সেই কলপাতৰ অংশৰে ৰছী উলিয়াই লৈছোঁ। দেখিব পাইছে কটাৰীৰে মই কাটি লৈছোঁ। দুডালমান লাগিব পকাবৰ কাৰণে, যিহেতু আমি মাছখিনি কলপাতত মেৰিয়াই দিম আৰু মেৰিওৱাৰ লগে লগে পাতখন যাতে মুকল খাই নাযায় তাৰ কাৰণে বান্ধি দিব লাগিব। বান্ধিবৰ কাৰণে ৰছীৰ প্ৰয়োজন হ'ব, সেয়েহে কলপাতৰে অংশ হিচাপে যিকেইটা থাকি গৈছিল বাকী থকা অংশৰ পৰা আমি এনেকৈ ৰছী দুডাল বনাই ল'লোঁ। এতিয়া মই গেছত টাৱাখন তুলি দিলোঁ। টাৱাখন গৰম হ'বলৈ দিলোঁ কেইমিনিটমান আগতে। এতিয়া আকৌ মোৱা মাছখিনি ওচৰলৈ আহিছোঁ। এতিয়া মোৱা মাছখিনিৰ লগত নিমখ, হালধি আৰু কাটি থোৱা পিঁয়াজ, জলকীয়া, আদা, নহৰুখিনি সানি ল'ম। আপোনালোকে দেখিবলৈ পাইছে হালধি মই অলৰেডি দিছোঁৱেই এচামুচ, আৰু এতিয়া নিমখ এচামুচ দিছোঁ। আপোনালোকে সোৱাদ অনুসাৰে নিমখ ব্যৱহাৰ কৰিব পাৰে। মই যিহেতু এপোৱা মাছ লৈছোঁ সেয়ে এচামুচমান নিমখ দিছোঁ। এতিয়া কাটি থোৱা পিঁয়াজ, জলকীয়া আৰু নহৰুখিনি মই ইয়াতে দি দিছোঁ, দেখিবলৈ পাইছে। আৰু এতিয়া মই সানি ল'ম গোটেইখিনি একেলগে, তেতিয়াহে মাছৰ লগত সকলোখিনি মিলি যাব। এয়া দেখিবলৈ পাইছে মই এতিয়া মাছখিনি সানি লৈছোঁ। ভালকৈ সানি ল'লে ইয়াৰ সোৱাদটো বৰ ভাল হয়। লগত যদি ধনিয়া পাত থাকে ক'বই নালাগে, টেষ্ট বহুত হয়। আৰু আপোনালোক সকলোৱে খাইছে চাগে পাতত দিয়া মোৱা মাছ, কিন্তু যদি কোনোবাই খোৱা নাই তেতিয়াহ'লে নিশ্চয় এবাৰ খাই চাব। আৰু বৰ সহজ ৰেচিপি, একো টান নহয়। কেতিয়াবা খাই চাবচোন, জনাব খাই কেনেকুৱা লাগে। এতিয়া হালধি, নিমখ, পিঁয়াজ, জলকীয়া সানি লোৱা মাছখিনি এয়া কলপাতৰ ওপৰত দি দিছোঁ। দেখিব পাইছে কলপাত দুখন একেলগ কৰি লৈছোঁ। যিহেতু মেৰিয়াব লাগিব যাতে মাছখিনি ওলাই নপৰে, তেনেকৈ মই কলপাত দুখন পাৰি লৈছোঁ আৰু তাৰ ওপৰত এয়া মাছখিনি মই দি দিছোঁ, দেখিবলৈ পাইছে। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এয়া দেখিবলৈ পাইছে মই এতিয়া পাতখিলা মাছখিনিৰ ওপৰত কেনেকৈ পকাই দিব লৈছোঁ। আৰু এনেকৈ দিলে মাছখিনি ওলাই নপৰে, সেয়েহে মই ভালকৈ এতিয়া লাহে লাহে পাতখন মেৰাই আনিছোঁ। দুইখন পাত একেলগ কৰি লৈছিলোঁ, যিহেতু এখন পাতৰ ভিতৰতে মাছখিনি আছে আৰু আনখন পাতে ওপৰৰ ফালৰ পৰা আপোনালোকে দেখিব পাইছে কেনেকৈ মেৰিয়াই আনিছোঁ। ভালকৈ মেৰিয়াই লোৱাৰ পিছত আমি বনাই থোৱা ৰছী দুডালেৰে, কলপাতৰে ৰছী, সেই কলপাতৰ পৰা উলিয়াই থোৱা ৰছী দুডালেৰে ভালকৈ বান্ধি দিম। এয়া দেখিবলৈ পাইছে কলপাতকেইখন মই মেৰিয়াই লৈছোঁ। দুখন কলপাত আছে। যিহেতু জুইত আমি কলপাতত দিব নোৱাৰিলোঁ, গেছতে দিব লাগিব। হয়তো এফালে দেৰি যাব পাৰে বা মাছখিনি ওলাই পৰিব পাৰে, সেয়েহে দুখন কলপাত মই ব্যৱহাৰ কৰিছোঁ, যাতে দেৰিও নাযায় বা কলপাতকেইখন ফাটি ওলাইও নপৰে মাছখিনি।
আপোনালোকে আপোনালোকৰ সুবিধা অনুসৰি কলপাত ব্যৱহাৰ কৰিব পাৰে। এয়া দেখিব পাইছে মই ৰছীৰে গাঁঠি মাৰি দিছোঁ। ভালকৈ বান্ধি ল'ব যাতে মাছবোৰ ওলাই নপৰে। কলপাতৰ ৰছী ব্যৱহাৰ নকৰি আপোনালোকে অন্য ৰছীও ব্যৱহাৰ কৰিব পাৰে। মই কলপাতৰে ৰছী ব্যৱহাৰ কৰিছোঁ। কলপাতৰ মূৰৰ ফালে এডাল ৰছীয়ে বান্ধিছোঁ আৰু আপোনালোকে ইয়াত দেখিবলৈ পাইছে কলপাতখন মেৰুৱা হোৱাৰ পাছত মাজতো এটা ৰছীয়ে বান্ধি দিছোঁ যাতে কলপাতখিলা খুলি নপৰে আৰু মাছখিনি ওলাই নপৰে। সেয়েহে মাজতো এটা গাঁঠি মাৰি দিছোঁ। ভালকৈ গাঁঠি মৰাৰ পিছত এতিয়া আমি এয়া গৰম হৈ থকা টাৱাখনত এতিয়া মাছৰ টোপোলাটো দি দিছোঁ আৰু দেখিবলৈ পাইছে এনেকৈ গাঁঠি মাৰি দিছোঁ দুফালে দুটা যাতে মাছখিনি ওলাই নপৰে। আৰু মাছৰ টোপোলাটোত আমি এতিয়া এটা ঢাকন দি দিম যাতে মাছখিনি সোনকালে সিজে। এয়া দেখিবলৈ পাইছে এটা বাচনে আমি ঢাকি দিছোঁ যাতে সোনকালে সিজি যায় মাছখিনি। যিহেতু জুইত ব্যৱহাৰ কৰা নাই, মিডিয়াম ফ্লেম দি দিছোঁ যাতে সোনকালে পাতখন দেৰি নাযায়। আৰু ঢাকনটো এইকাৰণেই দিছোঁ যাতে মাছখিনি সোনকালে সিজি যায় ভাপতে। এনেকৈ আমি 10 মিনিটমান সময় ৰাখিম মাছৰ টোপোলাটো। আৰু এয়া দেখিবলৈ পাইছে মাছৰ টোপোলাটোৰ পৰা অলপ অলপকৈ পানী ওলাইছে, যাৰ কাৰণে কাষৰ ছাইডত দেখিব পাইছে কেনেকুৱা হৈছে টাৱাখনৰ ছাইডত। এতিয়া আমি মাছৰ টোপোলাটো লুটিয়াই দিম আৰু লুটিয়াই দিয়া ফালৰ পৰাও তেনেকৈ পানী ওলাব মিহিকৈ। আৰু যেতিয়া পানী ওলোৱা বন্ধ হ'ব তেতিয়া আমি নমাই দিম। আকৌ এবাৰ ঢাকনটো লগাই দিলোঁ। এতিয়া ঢাকনটো উদঙাই আমি আকৌ এবাৰ চাইছোঁ। এয়া দেখিবলৈ পাইছে পানী ওলায়ে আছে, এতিয়াও মাছখিনি ভালকৈ হোৱা নাই। সেয়েহে আকৌ এবাৰ মাছৰ টোপোলাটো লুটিয়াই দিলোঁ। আৰু এনেকৈ কেইবাবাৰো লুটি বাগৰ কৰি থকাৰ পাছত যেতিয়া পানীখিনি সম্পূৰ্ণৰূপে নাইকিয়া হ'ব আৰু পানী ওলোৱা বন্ধ হ'ব, এয়া দেখিবলৈ পাইছে এতিয়া আমাৰ মাছৰ টোপোলাটো হৈ গ'ল। এফালে কলপাতখন দেৰি গৈছে আৰু পানী ওলোৱা নাই। দেখিবলৈ পাইছে পানী ওলোৱা বন্ধ হৈ গ'ল আৰু এতিয়া মাছখিনি হৈ গ'ল। চাওক কি ধুনীয়াকৈ মাছখিনি, কলপাতখন দেৰি গৈছে, মাছখিনিও হৈ গৈছে। এয়া দেখিবলৈ পাইছে কলপাতখন খুলিলোঁ, মাছখিনি ধুনীয়াকৈ হ'ল। এয়া দেখিবলৈ পাইছে। এতিয়া গৰম গৰম ভাতৰ লগত আপোনালোকে পাতত দিয়া মাছখিনিৰ জুতি ল'ব পাৰে। আৰু এয়া আমাৰ মাছ হৈ গৈছে। আমি এতিয়া ভাতৰ লগত পৰিৱেশন কৰিম। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। তেতিয়ালৈকে সকলো ভালে থাকক।